ৰাতি কোনখিনি জেগাত থাকে? মই মানে মোৰ ৰাতি খোৱাটো কোনো ঠিক নাই, মিছা কথা নকওঁ বাৰু। কিবা এই গছৰ তলতে শুওঁ, এতিয়া মই ভাবি আছো ইফালে ক'ৰবাত চুকত শুওঁ। কিন্তু আপোনাৰ এটা কথা নহয়, আকৌ পুলিচে ৰাতি দিগদাৰ কৰে। পুলিচে দিগদাৰ কৰে না? মাৰে। পুলিচে মাৰে? মোকতো খুৰা ক'ত থাকে আপুনি? কি কয়? ক'ত থাকে আপুনি? মই তিনিআলিত থাকে। আপোনাৰ এইটো এই বেগবিলাক আপোনাৰ? এই কাপোৰ আনিব গৈছে, মই ইয়াত ভাত খাইছে আপুনি? হা? এতিয়া এটা টাইমত ভাত খাইছে নে খোৱা নাই? নাই ভাত খোৱা নাই? ভাত পানী ভাত খাব মই খোৱালে? হা? মই যদি ভাত আপোনাক খুৱাওঁ খাব? আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে, আপুনি খাব? ভাত খাব? ভাত খালে মই খুৱাম। খাম। খাব না? ঠিক আছে। আৰু আপোনাৰ এতিয়া ঠাণ্ডা বহুত পৰিছে, আপোনাৰ কম্বল আছে নাই থাকিবলৈ? কমৰটো নাই বাৰু। মই আপোনাৰ ইয়াত বহিব পাৰোঁ? চাদৰ দুখন আছে। ইয়াত বহো? নাই বহক, খাওক একো নাই। আপোনাৰ ওচৰত মই বহিব পাৰোঁ না? আপোনাৰ মানে এতিয়া যে ৰাতি থাকে ঠাণ্ডাত, কম্বল আছে ভাল কম্বল? নাই, কমল দুটা আছে। ইয়াতে মানে আছে পাতল চাইছোঁ এইটোৱে না? বহুত ঠাণ্ডা, এইখিনি কম্বল যদি নহয়। এতিয়া ভাত কেতিয়াৰ পৰা খোৱা নাই আপুনি? কালি ৰাতিপুৱা। কালি ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই? ভোকটো বহুত লাগিছে। ভোক লাগিলে কি হ'ব, ওপৰৱালা আছে। ওপৰৱালাই দি আছে আহাৰ। মই এতিয়া আপোনাক এইটো টাইমত মানে এতিয়া আপোনাক ভাত খুৱাম হা? আৰু ভাত খুৱাম আৰু আপোনাক এটা মই কম্বল দিম থাকিবলৈ। কম্বল এটা দিম, এইটো কম্বলে হয়, মই দেখাই দি আছোঁ। ঠাণ্ডা বহুত না, আপুনি কম্বলটো এইটো পৰিব। নাই দেখাই আছোঁ, এইটো নতুন কম্বল হয়। আপুনি ভাবিব পুৰণা কম্বল দিছে, নতুন কম্বল হয় হা, ডাঙৰ কম্বল হয় এইটো। এইটো আপুনি পৰি থাকিব হা? এইটো ৰাখক, আপোনাৰ হাতত মই উঠাই যাওঁ। একটু লাগে, মই এইটো যাওঁ। ঠিক আছে, ইয়াত ভৰাই লওক হা? আপোনাৰ এনে থাকে কোনখিনি জেগাত থাকে আপুনি? ৰাতি কোনখিনি জেগাত থাকে? মই মানে মোৰ ৰাতি খোৱাটো কোনো ঠিক নাই, মিছা কথা নকওঁ বাৰু। কিবা এই গছৰ তলতে শুওঁ, এতিয়া মই ভাবি আছো ইফালে ক'ৰবাত চুকত শুওঁ। কিন্তু আপোনাৰ এটা কথা নহয়, আকৌ পুলিচে ৰাতি দিগদাৰ কৰে। পুলিচে দিগদাৰ কৰে না? মাৰে। পুলিচে মাৰে? মোকতো আজিলৈকে মাৰা নাই বাৰু, দুদিন ধৰিছে মোক। কিন্তু মাৰপিট কৰা নাই। দাদা, মোৰ তেনেকে বিপদত মই ইয়াত আহি শুই আছো। মই চোৰ ডকাইত নহয়, বদমাছ নহয়। মোৰ কাপোৰ কানি আছে, মই শুই আছো। মই কাৰো ঘৰত যোৱা নাই, কাৰো চুৰ কৰা নাই। আপুনি এতিয়া যিয়ে হৈছে মানে হয় এনেকুৱা, মানে পুলিচবিলাক বহুত দিগদাৰি কৰে না? যেতিয়া মানুহৰ নচিবটো খৰাপ থাকে না, চবেই মানে তাক দিগদাৰ কৰি থাকে। এতিয়া আপোনাৰ ঘৰ বাৰী নাইকিয়া, আপোনাৰ পুলিচবিলাকেও আপোনাক চাব নোৱাৰে। নোৱাৰে না? চিধা জানতা লগাব। আপুনি এইটো ৰাখক, আপুনি এইখিনি জেগাতে থাকিব হা? মই এতিয়া হোটেলৰ পৰা আপোনাৰ কাৰণে খাব লৈ আহিম হা? মোক কিন্তু মাৰপিট কৰা নাই দেই আজিলৈকে। মই ভৰাই দিওঁ, এইটো আপুনি ভৰাই দিয়ক। মোক কিন্তু মাৰপিট কৰা নাই আজিলৈকে। আচ্ছা থাকে না? য'ত পাই তাতে থাকে। এতিয়া কালিৰ পৰা ভাতে খোৱা নাই না? আপুনি এইটো ৰাখক, আৰু আপুনি ইয়াতে থাকিব, মই আপোনাক ভাত পেক কৰি লৈ আহিম হা? আপুনি ইয়াতে থাকিব অলপ টাইম, মই আপোনাক ভাত পেক কৰি আনি দিম আপোনাক, আপুনি খাব হা? যাব নালাগে ইয়াৰ পৰা হা? হ'ব দে। ঠিক আছে, আপুনি ইয়াতে থাকিব হা? কালি এটা বাইক ওলাই আহিছে, এই 20 টকা এটা দি গৈছে। 20 টকা থাকে। খুৰা, আপুনি কিবা এটা খাই লওক। তাৰপিছত চাৰিআলি গ'লোঁ, চাৰিআলিত আমি চব আৰু হেৰি খালোঁ, খাই লৈ আৰু আছে এনেকুৱা মৰমৰ মানুহ, কিছুমান মানুহ মৰম কৰি যায়। মই এতিয়া আহি আছোঁ হা? মই খুৰাৰ গাঁৱত ভাত লৈ আহিলোঁ, এতিয়া ভাত দিম, ভাত খাব। হোটেলৰ পৰা লৈ আহিলোঁ।
খুৰা আছে বহি আছে না অঁ মই আৰু ভাবিলোঁ খুৰা গুচি গ'ল নেকি হে মই ভাবিলোঁ আপুনি গ'ল নেকি নাই নাই আপুনি কৈ গৈছে যে এতিয়া আপুনি ক'ত যাব মই এতিয়া হেৰি বিন্দুগুৰি যাম তিনিআলি ইমান দূৰ যাব খোজকাঢ়ি খোজকাঢ়ি ইমানটো আহিলোঁ আকৌ হেৰি আছে হেৰি 7টা 8টা মানত পামগৈ বেছি কথা নকওঁ আপোনাকতো ভোক লাগিছে মাছ ভাত লৈ আহিছোঁ আপুনি ভাত খোৱা নাই ক'লে কেইদিনৰ পৰা ভাত খোৱা নাই অঁ কালি ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই 2 দিনে হৈ গ'ল সেইকাৰণে আপোনাৰ কাৰণে মই মাছ ভাত লৈ আহিছোঁ ভাত একদম ধুনীয়াকৈ খাই ল'ব হা পেট ভৰাই ল'ব এতিয়া ইয়াত খাব না খাই ল'ব না এতিয়া খাম কিন্তু হেৰি মই এতিয়া আকৌ খোজকাঢ়ি যাব লাগিব অঁ বেয়া নাপায় যদি আপুনি 20 টকা এটা দিব দিম, লাগিলে দিম। টেম্পত বহাই দিয়ক হ'ব মই দিম আপুনি টেনশ্যন কৰিব নালাগে আপুনি খাই লওক লাগিলে বিশ্বাস নকৰে আপুনি টেম্পুত বহাই দিয়ক কুমাৰ গাঁও বুলি ক'ব আপুনি চিন্তা কৰিব নালাগে মই দি দিম আপুনি এইবিলাক চিন্তা মই চবকে এইটো ক'ব বিচাৰিছোঁ এই খুৰাৰ নিচিনা মানুহ যদি কোনোবাই লগ পায় যিমান পাৰে সহযোগিতা কৰিব মানে আপুনি যিমান পাৰে একটা মই খাবলৈ দিলেও এইবিলাক মানুহ বহুত তাতে শান্তি পাব মই চবকে ক'ব বিচাৰিছোঁ যিমান মানুহ মোৰ ভিডিঅ'টো চাব চবকে মই আহ্বান কৰিলোঁ খুৰাৰ নিচিনা মানুহ পালে যিমান পাৰে নিজৰ তৰফৰ পৰা কৰিব মানে আমি যদি একটা মই খাবলৈ যাওঁ এইটোৱে মানে বহুত ডাঙৰ এটা কথা খাই লওক আপুনি ভাতটো খাই লওক হা তেনেহ'লে খুৰা মই যাওঁ আপুনি খাই ল'ব হা আপুনি খাই পেলাই যাব মই আপোনাক ভাড়া দি দিম আপুনি যাব হা আপোনাক ভাড়া লাগে না মই এতিয়া নাখাওঁ হা মই পিছত খাম পিছত খাব এতিয়া নাখায় নহয় মই এতিয়া এই মোক টেম্পুত বহাই দিলেই হ'ল খালি টেম্পুত বহাই দিলে হ'ল না অঁ টেম্পুত আপোনাৰ বহাই দিব লাগিব তেনেহ'লে আপুনি এইটো লওক মই তাতে যাম আৰামত বহি খাম ঠিক আছে আপুনি এইটো আহিবচোন আজি এটা খবৰ লৈ ওলাই আহিছোঁ ৰাস্তাত মই মোৰ নিজৰ তৰফৰ পৰা যিমান পাৰিছোঁ এইবিলাক মানুহক সহায় কৰিছোঁ মই আপোনালোকে এইটো ক'ব বিচাৰিছোঁ যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আগলৈ যাব পাৰোঁ এনেকুৱা মানুহক সহায় কৰিব পাৰোঁ মোৰ কাৰণত নহয় এইবিলাক মানুহৰ কাৰণত আপোনালোকে মোক অলপ সহায় কৰিব মই যাতে এইবিলাক মানুহ বেছি সহায় কৰিব পাৰোঁ মই একদম দুখীয়া ঘৰৰ ল'ৰা মই কোনো ডাঙৰ ঘৰৰ ল'ৰা নহয় তথাপি মই ওলাই আহিছোঁ আপোনালোকৰ এটা বিশ্বাসত মোক ৰাইজে আগুৱাই ল'ব মই আগবাঢ়ি যাব পাৰিম এইবিলাক মানুহক সহায় কৰিব পাৰিম আৰু মই যদি কিবা ভুল কৰি থাকোঁ নিজৰ সৰু ভাইটি হিচাপত মোক ক্ষমা কৰি দিব যোনে যোনে ফেচবুকত চাব ফ'ল' কৰিব আৰু ইউটিউবত আহি দুখীয়াৰ বন্ধু চাৰ্চ কৰিলে মোৰ চেনেলটো পাই যাব তাতো ছাবস্ক্ৰাইব কৰি ল'ব